আজি মানে মোৰ বান্ধৱী আহিছিলে, আহি মনত বহুত দুখ কৰিছে। বিয়া হৈছে তাই, কৈছে কি মোৰ ঘৰৰ মানুহে কোনেও মৰম নকৰে, সন্মান নকৰে, ভাল চকুৰে নাচায় কোনেও। তেতিয়া মই তেওঁক ক'লোঁ যে ধৈৰ্য ধৰা, তোমাৰো ক'ৰবাত দোষ আছে যিমান হ'লেও, সেইকাৰণে তোমাক এনেকুৱা কৰে। তুমি সকলোকে মৰম কৰিবা, তোমাক যদি কিবা কয় তুমি মৰমৰ মাজেৰে তুমি বুজাই দিবা, কাকো বেয়াকৈ নকবা। চাবা, মৰম সন্মান আচলতে খুজি লোৱা বস্তু নহয়। মৰম সন্মান মানুহে নিজে দিব। আমি যদি মৰম সন্মান দিব জানো, মৰম সন্মান নিজে আহিব। মৰম বা সন্মান কাকো জোৰ কৰি দিবও নোৱাৰি আৰু কাৰো পৰাই ল'বও নোৱাৰি। গতিকে আমি আমাৰ ব্যৱহাৰৰ যোগেৰে মৰম পাম আৰু সন্মানো পাম। সেইকাৰণে তুমি কাকো বেয়াকৈ নকবা, কাৰো প্ৰতি বেয়া ভাৱ নল'বা। চাবা, তোমাক সকলোৱে এদিন হ'লেও তোমাক সকলোৰে তুমি মৰমৰ প্ৰিয়পাত্ৰ হৈ পৰিবা। সেইকাৰণে তুমি অকণমান ধৈৰ্য ধৰা, সকলোকে ভাল ব্যৱহাৰ কৰিবা, ভাল চকুৰে চাবা, তোমাৰ নিজে নিজে মৰম সন্মান নিজে আহি যাব। ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট কৰিব আৰু আগুৱাই নিয়াত সহায় কৰি দিব।